এই যে ৰাস্তাৰ ওপৰত দোকানবোৰ দেখিছে, কিছুমান ৩ তলীয়া, কিছুমান ৪ তলীয়া, কিছুমান ৫ তলীয়া। কিন্তু আচৰিত কথা এইটো যে ইয়াৰ প্ৰত্যেকটোৰ বেছমেণ্টত কিন্তু আৰু ২টা বা ৩টা বা তাতকৈ অধিক ফ্ল'ৰ্ছ আছে। কাৰণ এই অঞ্চলটো হৈ গ'ল কমপ্লিট পাহাৰীয়া ৰাস্তা। আপ ডাউন, এই ৰাস্তাটো ওপৰত আছে, সেই ৰাস্তাটো তলত আছে। ৰাস্তাৰ ছাইডত এনেকুৱা অসংখ্য ফলৰ দোকান, একদম ফ্ৰেছ দোকান, য'ত কোনো মেডিচিন বা কোনো টাৰ্মাৰিক ইউজ হোৱা নাই। এয়া চাওক, এইখন হৈ গ'ল অৰুণাচলৰ ৰাজধানী ইটানগৰ। মই আছোঁ ৰাস্তাৰ ওপৰত, যোনটো মেইন ৰোড হয় টাউনৰ, তাৰ ওপৰত থিয় হৈ। কিন্তু তললৈ চাওক, ৪-৫ তলীয়া বিল্ডিং আছে। আৰু সেই দূৰত এই ঘৰবিলাক দেখিছে ন, তাৰ যাবলৈ কিন্তু প্ৰত্যেকটো এটা এটা ৰাস্তা আছে। আৰু সেই ৰাস্তাটো যদি আপোনালোকে যায়, তেনেহ'লে আপুনি ঘৰটো দূৰৰ পৰা ১ তলীয়া যেন দেখা পাব, কিন্তু তলফালে আৰু ৩টা-৪টা ফ্ল'ৰ আছে। এই দেখিছেনে, ৰাস্তাৰ ওপৰৰ পৰা সেই গোটেই অঞ্চলটো সেই তেনেকুৱা দেখা যায়। আচৰিত নহয়নে বাৰু? নমস্কাৰ সকলোকে, এটা নতুন ব্লগত আপোনালোকক সকলোকে স্বাগতম। যিসকল নতুনকৈ আহিছে, চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। ইটানগৰখনক প্ৰায় লেণ্ড অফ ডনলিড মাউণ্টেইনছ বুলি কোৱা হয়, কাৰণ সূৰ্যৰ প্ৰথম কিৰণটো অৰুণাচলতে ওলায়। অৰুণা মানে ডন আৰু চালা মানে ৰিজিয়নছ, তাকে কোৱা হয় অৰুণাচল। ডন মানে যি সূৰ্য যেতিয়া ৰাতিপুৱা পোহৰটো হ'বলৈ সেই সময়কে। এই ডং ভেলী বুলি আছে অৰুণাচলত। ডং ভেলী প্ৰায় ৩:৪৫, ৪টা বজাতে প্ৰায় সূৰ্য উদয় হৈ যায়। গতিকে নৰ্থ ইষ্টৰ সকলোতকৈ প্ৰথম অৰুণাচলতে সূৰ্য উদয় হয়, সেইটো কাৰণে ডনলিড মাউণ্টেইনছ বুলি কোৱা হয়। আপোনালোকৰ হয়তো এই ফ্ল'ৰৰ কথাটো বুজাত অলপ অসুবিধা লাগিছে, আহক মই ভালকৈ বুজাই আছোঁ। আহক, এই ঘৰটো দেখিছেনে, এইটো ২ তলীয়া ঘৰ। এনেকৈ ৰাস্তাৰ ওপৰত দি এনেকৈ ২ তলীয়া ঘৰ। আমি যোনটো ঘৰত ভাড়া থাকোঁ, ছাইডৰটো ৪ তলীয়া ঘৰ। কিন্তুকে এই ঘৰটো কিন্তু ২ তলীয়া নহয়। এয়া চাওক, তললৈ গৈ পেলাই আৰু 2টা ফ্ল'ৰ আছে, যোনটো আমি বেছমেণ্ট বুলিও ক'ব পাৰোঁ। বেছমেণ্ট 1, বেছমেণ্ট 2। তাতকৈ আচৰিত আৰু এটা কথা আছে, বোলক মই ৰুমৰ ভিতৰৰ পৰা আপোনালোকক দেখাই আছোঁ। এই দেখিছে নহয়, অথনি আমি তাতে থিয় হৈ পেলাই আপোনালোকক মই ভিডিঅ'টো দেখালোঁ যে 2টা বেছমেণ্ট আছে। এইটো প্ৰথম বেছমেণ্ট, যোনটোত আমাৰ ৰুমটো আছে। আৰু ইয়াৰ তলত আৰু এটা ফ্ল'ৰ আছে, মানে ওপৰত 3টা ফ্ল'ৰ, তলত 2টা ফ্ল'ৰ, মানে টোটেল 5 তলীয়া এই বিল্ডিংটো হৈ গ'ল। এতিয়া আপোনালোকে ভাবিব পাৰে যে এইটো 5 তলীয়া বিল্ডিং হয়, কিন্তু ইয়াতকৈও এটা অদ্ভুত ধৰণৰ কথা। এয়া চাওক, ছাইডেদি এনেকৈ তললৈ ৰাস্তা নামি গৈছে। তললৈ আৰু জেগা আছে, য'ত কি আৰু কিছুমান ঘৰ আছে, চব ভাড়া দিয়া আছে। সৰু সৰু অকণমানি অকণমানি ঘৰ, কিছুমানত ৩,০০০, কিছুমানত ৪,০০০, তেনেকুৱা। এয়া দেখিছে নহয়, এইটো এটা ফ্ল'ৰ। আৰু একদম তললৈ চাব, মই আপোনাক অলপ জুম কৰি দেখাই আছোঁ। সেইবিলাক ঘৰ দেখিছে নহয়, একদম তললৈ। আচৰিত নহয়নে? আমি কিছুমান ইউটিউবাৰ, আমাৰ অসমৰে কিছুমান ইউটিউবাৰে চাইনাত গৈ পেলাই এই বস্তুটো দেখাইছে যে মই বেছমেণ্টত ৰখি আছোঁ, এক চাইডে দৌৰ মাৰি গৈ পেলাই দেখাই যে এইটো ২০ তলীয়া বিল্ডিং, আকৌ এক চাইডে দৌৰ মাৰি গৈ পেলাই দেখাই যে এইটো মানে বেছমেণ্টত আছোঁ। কিন্তু আচলতে চাইনাখন এই অৰুণাচলৰ নিচিনা পাহাৰীয়া। তো আমি, মোৰ দুখ, মানে দুখ নহয়, মই এইটো ক'ব বিচাৰিছোঁ যে এনেকুৱা অদ্ভুত ধৰণৰ কনষ্ট্ৰাকশ্যন আমাৰ ইটানগৰতো আছে। তাৰ কাৰণে চাইনাত গৈ পেলাই অদ্ভুত বুলি দেখাব নালাগে। চাইনাখন অভিয়াছলি বহুত ডাঙৰ, তাৰ কাৰণে ফ্ল'ৰ্ছ বহুতো বেছি হ'ব, ২০ তলীয়া, ২৫ তলীয়া তেনেকুৱা বিল্ডিং হ'ব। কিন্তু গৈ থৈ মেইন কথাটো কিন্তু একেই। এইখন মই আপোনালোকক দেখাইছোঁ ইটানগৰৰ এটা বজাৰ। ৰাস্তাৰ চাইডে চাইডে বজাৰ এনেকৈ দেখা পাইছে, একদম ফ্ৰেছ শাক পাচলি। কোনো ইয়াতে মানে বেজি দিয়া বা কোনো ঔষধ দিয়া তেনেকুৱা নহয়, একদম ফ্ৰেছ শাক পাচলি পায়। কিন্তু অকল এইখনে নহয়, এয়া চাওক, এই বজাৰৰ মাজতে যদি ভিতৰলৈ সোমাই যায়, প্ৰকাণ্ড বজাৰ এখন আকৌ আপোনালোকে দেখা পাব। এয়া ছাগলী মাংস, এয়া গাহৰি মাংস। ইয়াতে ছাগলী মাংস, গাহৰি মাংস প্ৰায় পোৱা যায়। এয়া মুৰ্গী মাংস আছে। এতিয়া যিসকলে যদি কেতিয়াবা, আপোনালোকে আজিকালি ইটানগৰখন বহুত ডেভেলপ হৈ আছে, আৰু আপোনালোকে যদি কামৰ ক্ষেত্ৰত ইয়ালৈ আহিব লগা হয় বা ইয়াতে থাকিব লগা হয়, তেনেহ'লে ৰাস্তাৰ ছাইডত অকল সেই চব্জি বজাৰ আছে বুলি ঘূৰি নাযাব। তাৰ ভিতৰলৈ সোমাই আহিলে কিন্তু আৰু প্ৰকাণ্ড ৰাস্তা আছে। অলৰেডি মই আপোনালোকক কৈছোঁ, ইটানগৰখন হৈ গ'ল একদম পাহাৰীয়া অঞ্চল। কিছুমান জেগাত পাহাৰখন যদি কাটি দিয়ে, তেনেহ'লে কাটি পেলাই মানে ৰাস্তা ঘাট, দোকান পদূলি বনাই দিয়ে। তো এক চাইডে যোনটো শ্লোপ আছে, সেইফালেওতো ঘৰ চৰ আছে। তো হয়তো কিছুমান ফ্ল'ৰত আপুনি ৰখি থাকিলে আপোনাৰ সন্মুখৰ বিল্ডিংটো ৩ তলীয়া হ'ব পাৰে, আকৌ সেইটোত গৈ পেলাই দেখিলে ইটো বিল্ডিং আকৌ ১০ তলীয়া বা ৫ তলীয়া হৈ যাব পাৰে। তো সেইটো কাৰণে চকুৰে দেখাত ২ তলীয়া যদিও হয়, কিন্তু তাতকৈ অধিক ফ্ল'ৰ থাকিব পাৰে। আৰু এনেদৰে ভিতৰলৈ সোমাই সোমাই কিন্তু বহুত বজাৰ আছে। মানে অকল ৰাস্তাটোৱে চাইডে চাইডে যে দোকান আছে তেনেকুৱা নহয়, তাৰ ভিতৰত সোমাই গ'লে প্ৰকাণ্ড এখন মাৰ্কেট আছে। আৰু শাক পাচলিবিলাক বহুত কমতে পোৱা যায়। আপোনালোকৰ ফালে নেমু কিমান দাম মই নাজানো, কিন্তু ইয়াতে অলমষ্ট ৫০ টকাত 5টাই দি দিয়ে। ডাঙৰ ডাঙৰ নেমু কিন্তু দেই, একদম ডাঙৰ ডাঙৰ নেমু। বাকী শাক পাচলি দেখিছেনে, একদম ফ্ৰেছ হয়, অলপ বাৰ্গেনো কৰিব পাৰে। আৰু সেই পাহাৰী যোনবিলাক মই দেখাইছিলোঁ, তাতে এওঁলোক থাকে আৰু নিজে খেতি কৰি পেলাই ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ নিজেই আহি পেলাই এনেকৈ দোকান দি পেলাই
কিবা এটা মানে চ'ৰ্চ অফ ইনকাম সিহঁতৰ সেয়ে। যিসকলে ভিডিঅ'টো শেষলৈকে চাই আছে আৰু কিছুমান তথ্য মই আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ। ভিডিঅ'টোত আপোনালোকৰ কেনেকুৱা লাগি আছে ভিডিঅ'টো চাই পেলাই জনাব। আৰু ইয়াৰ ভিতৰত এখন মাছৰ বজাৰো আছে। এই মাছ কিন্তু তেজপুৰৰ পৰা আহে, বিশ্বনাথ চাৰিআলিৰ পৰা আহে বা গুৱাহাটীৰ পৰাও কিছুমান আহে, য'ত আপোনাৰ ৰূপচান্দা মাছ, চিংৰি মানে আপোনাৰ এই কি বুলি কয় মিছা মাছ, পাবদা মানে বেংগলীবিলাকে পাবদা বুলি কয়, ইয়াতে পাবদা বুলি কয়, আমি অসমীয়াত পাভ মাছ বুলি কওঁ। সেই সকলো ইয়াতে পোৱা যায়, একদম ফ্ৰেছ। এনেকুৱা নহয় যে ৩-৪ দিনৰ মাছ, তেনেকুৱা নহয়, একদম ফ্ৰেছ হয়। আৰু অকল যে এখনে মাৰ্কেট আছে তেনেকুৱা নহয়। এয়া দেখিছে নহয়, ফল মূল, কচু, এয়া মিঠা আলু, এয়া কিন্তু সকলোবোৰ একদম নিজৰ ঘৰৰ খেতি। ইয়াতে দোকানৰ চাইডে এইটো দেখিছে নাই ৰাস্তাটো, এইবিলাক পাহাৰ চাহাৰ কাটিবলৈ ৰাস্তা বনাইছে, নিজৰ ঘৰৰ সমূহলৈ যোৱা ৰাস্তা বনাইছে। আৰু এইবিলাক মাকৈ, তাৰপিছত আপোনাৰ প্লাম আছে, কল আছে, এইবিলাক যিমান বস্তু আপোনালোকে এই ভিডিঅ'টোত দেখা পাইছে সকলোখিনি কিন্তু বাহিৰৰ পৰা অহা নহয়, চব বস্তু ইটানগৰৰে হয়। আৰু যিসকল বেপাৰী আছে তেওঁলোকৰ ঘৰৰ পিছফালে বাগিচাত হোৱা একদম মানে খাটি যি বুলি কয় আমি আৰু একদম ঘৰুৱা খাদ্য যি বুলি কয়, এই প্লাম কিছুমান হ'লেও পাছিঘাটৰ পৰা আহিছে। এই প্লামটো কিন্তু পাছিঘাটৰ পৰা অহা বুলি ক'লে। বাকী এয়া কচু মাকৈ চব ইয়াৰে হয়, মিঠা আলু ইয়াৰে হয়, আমো বাহিৰৰ পৰা আহিছে। আম চাওক, কিছুমান বস্তু চব ইটানগৰতে হয় বুলি মই নকয়। নেমুবিলাক দেখিছে না ডাঙৰ এইবিলাক 50 মানে 10 টকাত এটা দি দিয়ে। বাকী আমসমূহ বাহিৰৰ পৰা আহিছে, বাহিৰৰ পৰা মানে কিছুমান গুৱাহাটীৰ পৰা হয়তো, কিছুমান দূৰৰ পৰা। বাকী এই প্লাম চামবিলাক পাছিঘাটৰ হয়। ইয়াতো মাকৈ দেখিছে। তো সেই কেতিয়াবা যদি আপোনালোকে ইটানগৰলৈ আহে, ৰাস্তাৰ ছাইডত এনেকুৱা যদি দোকান দেখা পায়, নিজৰ ঘৰৰ কাৰণে হওক বা নিজৰ পৰিয়ালবৰ্গৰ কাৰণে হওক, ইয়াৰ পৰা ফল মূল লৈ যাবলৈ নাপাহৰিব। খুব টেষ্টি আৰু খুব মানে ধুনীয়া হয়। তাৰপিছতে হৈ গ'ল ইটানগৰত বহুত কিন্তু বুদ্ধিষ্ট টেম্পল আছে। আমাৰ ঘৰৰ ওচৰত এটা বুদ্ধিষ্ট টেম্পল আছে, সেইটো আপোনালোকৰ ভিডিঅ'টোত দেখাই থৈ যাওঁ। এনেকুৱা কেইবাটাও আছে। গম্পা বুদ্ধিষ্ট টেম্পল, যোনটো এইটো ইটানগৰ বহুত বিখ্যাত হয়, এইটো গম্পা নহয়, এইটো তেনেকুৱাই বুদ্ধিষ্ট টেম্পল। এইটো আমাৰ ঘৰৰ ওচৰতে হয়। এতিয়া আপোনালোকক মই দেখাইছোঁ চাওক, এতিয়া মই ৰাস্তাৰ পৰা আমি এইখিনি জেগাত থিয় হৈ আছোঁ। বিল্ডিংটো আপুনি 2-তলীয়া যেন দেখা পাইছে, কিন্তু ছাইডত গৈ পেলাই আপুনি দেখা পাব ৰাস্তাটো একেবাৰে দ, মানে আন ছাইডে একদম পাহাৰ আছে। এতিয়া পাহাৰ যিহেতু আছে, মই আপোনাক যোনটো কথা ক'লোঁ, কোনো আচৰিত নহ'ব। ঘৰ 2-তলীয়া জনেও দেখা পায়, 3-তলীয়া 4-তলীয়া ওলাব পাৰে। কাৰণ তেনেকেই ইয়াৰ মানুহবিলাকে থাকে, তেনেকেই ঘৰবিলাক গঠন কৰে, এনেকেই সেই ডিজাইন কৰি ষ্ট্ৰাকচাৰ বনায়। এতিয়া ওপৰৰ পৰা সেই দূৰৰে সেই ৰাস্তাবিলাক যে দেখা পাইছে, সেই ঘৰবিলাক যে দেখা পাইছে, সেইবোৰলৈ যোৱা কিন্তু প্ৰত্যেকটো ঘৰলৈ যাবলৈ ৰাস্তা আছে। আপোনালোকে হয়তো ভিডিঅ'টোত দেখা পাইছে, এইবিলাক ৰাস্তাবিলাক দেখা পাইছে ন, সেইবিলাক সেই তলতে এনেকৈ কৰি পাহাৰীয়া ৰাস্তা নামি যায়। এতিয়া দূৰৰ পৰা দেখা তেনেকুৱা লাগে যে পাহাৰ আছে, কিন্তু সেই প্ৰত্যেকটো পাহাৰত কিন্তু এখন গাঁও আছে, এখন সৰু চহৰ নিচিনা আছে। বেছি মানুহ নাই, বেছি পপুলেশ্যন নাই। সেই দূৰত ঘৰবিলাক দেখাই আছে নহয়, তাতে যাবলৈ কিন্তু প্ৰত্যেকটোৰ ৰাস্তা আছে। তাতে বহুত মানে ধনী মানুহবিলাকো থাকে, এনেকুৱা নহয় যে অকল দুখীয়া মানুহ তাৰ ওপৰত হেৰি মানে কি আৰু দুখীয়া মানুহসকলে থাকে, তেনেকুৱা কোনো কথা নাই। ধনী মানুহসকলো তাই চাওক, যিসকল অৰুণাচলৰ অৰিজিনেল হয়, ইটানগৰৰ অৰিজিনেল হয়, তেওঁলোকেতো এনেকেই থাকিব লাগিব। তেওঁলোকে যদি প্লেইন ৰাস্তা লাগে বা কিবা লাগে বুলি কয়, সেইটো সম্ভৱ নহয়। কাৰণ ইটানগৰখন নেচাৰেলি এখন পাহাৰী এৰিয়া হয়। সৰুকৈ ইটানগৰৰ অদ্ভুত এই চিনাৰীবিলাকৰ ওপৰত ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ। আপোনালোকে যদি ইটানগৰ ওচৰে পাজৰে থাকে, কেতিয়াবা ফুৰিবলৈ আহিব। ইটানগৰখন খুব ধুনীয়া। মই প্ৰায় 3-4 বছৰৰ পৰা আছোঁ, আৰু মই একদম অসমখনক মই বাদ দিছোঁ, কাৰণ অসমখন মোৰ জন্মস্থান হয়। অসমখনৰ লগত মই বেলেগ কোনো বস্তু তুলনা কৰিব নোৱাৰোঁ। অসমখনৰ বাদে কিন্তু ইটানগৰখন নৰ্থ ইষ্টৰ আটাইতকৈ ভাল জেগা থাকিবলৈ। পলিউশ্যন বুলি কওক, পলিউশ্যন একেবাৰে নাই। মানে বস্তুবিলাকো একদম খাটি বস্তু পাব, কোনো মানে দৰৱ ঔষধি নামাৰা বস্তু পাব। আৰু বতৰটো খুব ভাল ইয়াত, মানে আপোনাৰ স্বাস্থ্যৰ প্ৰব্লেম সাধাৰণতে নহয়, বহুত ভাল মানে ইয়াৰ বতৰ। বেছি গৰমো নপৰে, বেছি এনি টাইম বৰষুণো নপৰে। ঠাণ্ডাটো সেই জানে আৰু পাহাৰীয়া অঞ্চলত ঠাণ্ডা কেনেকুৱা হ'ব। গতিকে আপোনালোকে যদি কেতিয়াবা চাকৰি ক্ষেত্ৰত যদি আপোনালোকক গুৱাহাটীত এই ইটানগৰত যদি থাকিব লগা হয়, নিঃসন্দেহে ইয়ালৈ থাকিব লাগিব। আৰু ভাড়া ঘৰটো পাওঁতে অলপমান কষ্ট হ'ব, কাৰণ ইয়াতে জানে আপোনাৰ বাহিৰা মানুহ আহি পেলাই ইয়াতে মাটি বাৰী লৈ ঘৰ চৰ বনাব নোৱাৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ। আপোনাৰ চিনাকিসকলৰ লগত শ্বেয়াৰ কৰিব, যাতে ইটানগৰখন যে কিমান ধুনীয়া সেইটো যাতে সকলোৱে গম পায়। নৰ্থ ইষ্টৰ বাহিৰত থকা আপোনাৰ যদি বন্ধু বান্ধৱ আছে, তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিব, কাৰণ আমাৰ নৰ্থ ইষ্টখন সকলোতকৈ ধুনীয়া, এইটো সকলোৱে যাতে গম পায়।
বাকী নিজৰ স্বাস্থ্যৰ যত্ন ল'ব, সুখী থাকিব, নিজৰ মা দেউতাৰ লগত মৰমৰে থাকিব, ভাই ভণ্টিৰ লগত মৰমৰে থাকিব। এনেদৰে আৰু ভিডিঅ'ত লগ পাই থাকিম। আজিলৈ আহিছোঁ, ধন্যবাদ।